নমস্কাৰ বন্ধুসকল, আপোনালোকে জানেনে মুছলমান মানুহৰ কিডনিৰ সমস্যা বহুত কম হয় আৰু প্ৰস্টেটৰ সমস্যাও বহুত কম হয়। ইয়াৰ লগতে পেশাব সংক্ৰান্তীয় ৰোগো মুছলমান মানুহৰ বহুত কম হয়। ইয়াৰ কাৰণটো জানেনে? ইয়াৰ প্ৰধান কাৰণ হল মুছলমান মানুহে বহি পেশাব কৰে আৰু বহি পেশাব কৰিলে মানুহৰ পেশাবৰ ইনফেকশন নহয়, প্ৰস্টেটৰ সমস্যা নহয় আৰু কিডনিৰ সমস্যা নহয়। থিয় হৈ পেশাব কৰা মানুহৰ কি হয় জানেনে? এই সকলোবিলাক সমস্যা হয়। প্ৰস্টেটৰ সমস্যা হয়, পেশাব টুপ 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 টুপকে পৰা হয়, ভালকৈ পেশাব ক্লিয়াৰ নহয়। তাৰপিছত কিডনিৰ সমস্যা হয়। তাৰপিছত আৰু এটা ডাঙৰ সমস্যা কি হয়, থিয় হৈ পেশাব কৰা মানুহৰ ৰাজহাড় দুৰ্বল হয়। আমাৰ হিন্দু মানুহ এজন 50 বছৰীয়া এজনক যদি কিবা এটা বস্তা দাঙিব দিয়ে 50 কিলো নোৱাৰিব, কিন্তু মুছলমান মানুহে পাৰিব। কাৰণ কি? মুছলমান মানুহে বহি পেশাব কৰে, বহি পেশাব কৰিলে ৰাজহাড় কি হয়, ষ্ট্ৰং হৈ থাকে। থিয় হৈ পেশাব কৰা মানুহৰ ৰাজহাড় দুৰ্বল হৈ যায় আৰু বহুত সমস্যা হয়। তো বহি পেশাব কৰা অভ্যাস কৰক। ধন্যবাদ।